নমস্কাৰ জয় শ্ৰীৰাম। প্ৰথমতে এই ক্লিপটো চাওক। আপুনি বিজেপিক সাপোর্ট কৰি আছে, মই কংগ্ৰেছক। এইটো হ'ল লাবুমণি নাই কিবা বালমণি ই কংগ্ৰেছক সাপোর্ট কৰক বা বিজেপিক সাপোর্ট কৰক তাৰ লগত মতলব নাই, কিন্তু ইয়াক আপোনালোকে চিনি পাইছে নে নাই? ক্লিপটো চাওক প্ৰথমতে। আৰু আমি এইটো এতিয়া বাতৰিত পাইছোঁ যে গৰিমা শইকীয়া গাৰ্গে বৌৱে বিচাৰিছে যে সোণাপুৰত জুবিনদাৰ সমাধিস্থল হ'ব লাগে, আৰু এছামে বিচাৰি আছে যে যোৰহাটত সমাধিস্থল বিচাৰিব লাগে। সমাধি ক্ষেত্ৰ সোণাপুৰত হ'ব নালাগে, সোণাপুৰ জেগাখিনি বাঁহতলি বুলি। জুবিনদাৰ যেতিয়া সমাধি ক্ষেত্ৰ সোণাপুৰত হ'ব বুলি গৰিমা গাৰ্গবৌয়ে এনাউন্স কৰি দিলা, তেতিয়া সি সোণাপুৰখনক বাহনীবাৰী বুলি কৈছিল। এটা মোৰ ওচৰত আহিবিচোন তই, এতিয়া সেই সোণাপুৰ বাহনীবাৰী হৈছে না স্বৰ্গ হৈছে, একবাৰ চাবা আহিবি টকৰা। আৰু ইয়াক যাই যাই সোণাপুৰত দেখা পায় বা জুবিনদাৰ সমাধি ক্ষেত্ৰত দেখা পায়, এনে দুইশৰ মাৰি এলি হ'ল, কাৰণ বাহনীবাৰীত আহাৰ সিয়াৰ কোনো প্ৰয়োজন নাই। আৰু ই এটা এনেকুৱা ধুদুৱা দালাল টাইপৰ ইউটিউবাৰ। আপোনালোকে এটা ক্লিপ চাওক। কিন্তু আমাক আঁচনি এনেকুৱা এখন আঁচনি দি থৈ দিছে, ঘৰত বহিয়ে মানুহগৰাকীয়ে পাব, যাৰ ফলত মানুহগৰাকী বেলেগ কাম ধান্দা একো নাই। ই মিয়াকক বইনাকক ই কৈছে যে সেই 1250 টকাৰ যিটো অৰুণোদয় আঁচনি লৈ আছে, সেইখিনি তাৰমানে কাম ধান্দা একো নাই, সেই পইচাখিনি লৈ কিনে তাৰমানে চলি আছে। মানুহে প্ৰথমতে ভাবিব এই কথাখিনি দেখা পালে যে কংগ্ৰেছ বিজেপি চলি আছে, কংগ্ৰেছ বিজেপি চলি থকা নাই। ইয়াতে কথাটো হৈছে যে সি এই কথাখিনি কৈ কিনে অসমীয়া মহিলা অপমান কৰিছে, আৰু এই কথাখিনি পলিটিকেল লাইনত গুচি নাগল হয় যদিহে সেই গৌৰৱ গগৈ গেদাৰ লগত নাথাকি কিনে সি এক্সট্ৰাকে ভিডিঅ' বনাই কিনে ক'লা হয় কথাখিনি। এইবিলাক যদি কুকুৰৰ পুতাক চোৱাৰৰ বাচ্চাই যদি ডাইৰেক্ট কংগ্ৰেছৰ ফালৰ পৰা কংগ্ৰেছৰ নেতা এজনক লগ ধৰি কিনে ডাইৰেক্ট কংগ্ৰেছী ধৰণৰ ভাষ্য দি কিনে ভিডিঅ' আপলোড কৰিব পাৰে, সিহঁতৰ তাত কিন্তু কংগ্ৰেছী বুলি কমেণ্ট নাহে। কিন্তু আমি যদি কিবা এটা হিন্দু ৰিলেটেড কথা কৈ দিওঁ, মুছলিম এটাই গেদা এটাই কিবা এটা মানে বেয়া কাম কৰিছে, তাত আমি গালি দি দিওঁ, তাতে তাৰমানে আমি বিজেপি হৈ যাওঁ। আৰু এই গেদা লাভাৰ চোৱাৰ বাচ্চা লাভুমণি এই লুঙিত তলৰ ফেটি সাপডালৰ পৰা জন্ম পোৱা মালটোই য'ত য'ত উচ্ছেদ হৈছে তাতে তাৰমানে যাই কিনে সেই ভিডিঅ' বনাই আছে। তাতে সেই বাংলাদেশী পাকিস্তানী গেদাখিনি তাৰমানে কেনেকুৱা অৱস্থাত আছে সেইখিনি দেখাব গৈছে। আৰু সেইখিনি দেখাব যাওঁতে মই এটা ভিডিঅ' বোলো, তাৰ ক্লিপটো চাওক। একে গাঁও একে গাঁও ন? একেই গাঁও। অ'কে, মই ভিতৰলৈ যাম। এয়া কণ এইবোৰ ইয়াৰে হয়, ওচৰৰ গাঁৱতো নহয়, চাংখলা বা এনেকুৱা ইয়াৰে। এইবোৰ বাচ্ছাবিলাক স্কুল পাতি কি হৈছে? সিহঁতে অসমীয়া জানা? সিহঁতে অসমীয়া জানা? সি নিজে লাজ পাব লাগিছিল সেই ভিডিঅ'টো বনাই থাকোঁতে, নিজকে 200 মাৰি ল'ব লাগিছিল যে অসমীয়া জানে নেকি সুধবাৰ কাৰণে। অসমত আছে কেলা মা, অসমত থাকি কিনে যদি সৰু চলিকেইটা যদি অসমীয়া নাজানে। ভিডিঅ'টোত ইমানখিনি আছিল। আপোনালোকৰ মন্তব্যখিনি কমেণ্ট কৰি জনাব একদম নাপাহৰিব। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে সকলোকে শ্বেয়াৰ কৰি দিব, কাৰণ এনেকুৱা মুখা পিন্ধা ভদ্ৰলোক কিছুমান তাৰমানে আমাৰ সমাজত ঘূৰি থাকে। আপোনালোকৰ যদি ভিডিঅ'বিলাক ভাল লাগি আছে, পেজটো ফ'ল' কৰি থৈ যাব পাৰে, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব পাৰে। ধন্যবাদ। জয় শ্ৰীৰাম, জয় অসম, জয় জুবিন দা।